অ' মাজনী শুনাচোন, তুমি ইমান এটা ভাল ৰিজাল্ট কৰিলা, এতিয়া মই কথা এটাহে ভাবিছোঁ। তোমাক মই টাউনৰ কলেজতে নাম লগাই দিম আৰু এতিয়াৰ পৰা তুমি হোষ্টেলত থাকি পঢ়িবা। কিন্তু দেউতা, মই তোমাকেই নাযাওঁ। আৰু কিমান সময়নো লাগিব? 1 ঘণ্টাৰহে ৰাস্তা। মই ঘৰৰ পৰাই অহা যোৱা কৰিম দিয়া। তুমি মোৰ চিন্তা কৰিব নালাগে, এতিয়া তোমাৰ জীৱন গঢ়াৰ সময়, আৰু মাজে মাজেতো তুমি আহিয়ে থাকিবা। নহয় অ' দেউতা, ভয় লাগে জানা। আজিলৈকে তোমাক এৰি ক'তো যোৱাই নাই যে। সদায়তো মোৰ কাষতে থাকিলে নহ'ব মাজনী, এদিনতো তুমি যাবই লাগিব। আহা দেউতা, মই হ'লে এইবোৰ কথা একেবাৰে ভাল নাপাওঁ দেই, প্লিজ। আচ্ছা ঠিক আছে, মই বাৰু হোষ্টেলত থাকি পঢ়িম, কিন্তু তুমি মোক প্ৰতি সপ্তাহত লগ কৰিবলৈ যাব লাগিব। কোৱা, যাবানে নাই? ঠিক আছে, মই যেতিয়াই সময় পাওঁ তোমাক লগ কৰিবলৈ যাম, হ'বনে? পাহি, অ' পাহি, কি কৰিছনো? অ' খুৰী, আহক আহক। ক'ৰবালৈ গৈছিলে ন? নাই, মই বোলো তোৰ ৰিজাল্টৰ খবৰটোকে লৈ যাওঁ। অ' হয় নেকি? বহকচোন খুৰী। শুনিছোঁ তই বোলে টাউনৰ কলেজত নাম লগাবি আৰু বোলে হোষ্টেলত থাকিবি। তাকে ভাবিছোঁ আৰু খুৰী, কিবা হয়। বাপেৰে কি ভাবি টাউনত পঢ়াব পঠাইছে নাজানো আৰু। ল'ৰা ছোৱালীবোৰ আজিকালি দেখিছোঁ ধ্বংসহে হয়। তথাপিও খুৰী, নিজে ভাল হৈ থাকিলেনো আনে কি কৰিব পাৰিব? থ আই, বহুতক দেখিলোঁ চকুৰ আগতে। তই যে নহবি কি মানে আছে? হেৰৌ, তোৰ পৰা বাপেৰৰ যাতে একো বদনাম নহয়, তাকেহে ক'লোঁ আৰু। তোৰ আকৌ তাতে মাৰজনীও নাই। বাৰু হ'ব দে, মই যাওঁ এতিয়া। কি হ'ল মাজনী, কিয় কান্দিছা? দেউতা, নাই একো হোৱা নাই। মানে মই হোষ্টেলত থাকি নপঢ়োঁ দেউতা, ঘৰৰ পৰাই অহা যোৱা কৰিম। অথনি খুৰী আহোঁতে তোমাক কি কৈ আছিলে মই চব শুনিলোঁ, সেইকাৰণে কৈছা ন? মোৰ ভয় লাগে অ' দেউতা, মানুহৰ কথাবোৰ শুনি। কেতিয়াবা যদি মোৰ কাৰণেও তুমি কিবা লাজ পাবলগীয়া হয়। শুনা মাজনী, মানুহেতো কথা ক'বই, মানুহৰ কামেই হৈছে কথা কোৱাৰ, কিন্তু সেইবোৰ কথা শুনি গুৰুত্ব দিলে তুমি কিন্তু জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰিবা। তুমি ঠিকেই কৈছা দেউতা, জীৱনত আগবাঢ়িবলৈ হ'লে যুঁজিবওতো লাগিব। মই যুঁজিম দেউতা, যিমান ধুমুহা নাহক কিয়, সেই ধুমুহাৰ প্ৰাচীৰ ভাঙি মই আগুৱাই যাম, তোমাৰ সপোন পূৰা কৰিম। আৰু তুমি চিন্তা নকৰিবা দেউতা, কাৰণ তোমাৰ ছোৱালী আৰু এতিয়া আগৰ দৰে দুৰ্বল হৈ থকা নাই। তাই সাহসী হৈছে, কাৰণ তাইক সাহস দিবলৈ তাইৰ কাষত যে সদায় তুমি আছা। छीन ले आशाएं।